স্বাগতম আপোনালোকক মোৰ নেক্সট ভিডিঅ'টোলৈ। আজি মই আপোনালোকক বৰ বিশেষ বেছি নেদেখাওঁ, মাছ কেইটা দেখাম বুলি ভাবিছোঁ, যোনটো দাইল আৰু বেচন দি মিক্স কৰা মাস্ক, মুখৰ ফেচ মাস্ক, আৰু এটা স্ক্ৰাব দেখাম বুলি ভাবিছোঁ, যোনটো হোম মেড স্ক্ৰাব। গাখীৰৰ লগত মানে যোনটো চুজি, আমি চুজি মিক্স কৰি কিনে আমি স্ক্ৰাব কৰিব পাৰোঁ মুখত, যিহেতু আমাৰ প্ৰাকৃতিক এইবোৰ, তাত কোনো কেমিকেলযুক্ত মিক্স নহয়, আমি ঘৰৰ ইউজ কৰা বস্তুৱে ইউজ কৰিম মুখত, সেয়েহে আমাৰ একো ছাইড এফেক্টো নাথাকে। এনেকুৱাই আমি ঘৰতে কৰিব পাৰোঁ স্ক্ৰাব মাস্ক। আপোনালোকেও তেনেকৈ কৰি চাবচোন, মুখখন মানে বহুত ফ্ৰেছো লাগে দেখি, আৰু যোনবোৰ ডাৰ্ক চাৰ্কল বা এনেকুৱা কিবা স্পট থাকে, এনেকুৱা ৰেগুলাৰ বেচিছত কৰি থাকিলে তাৰমানে সেইবোৰ নাইকিয়া। এই মাস্ক আৰু এই স্ক্ৰাব যিহেতু নেচুৰেল, এইবোৰৰ কোনো ছাইড এফেক্ট নাই, যিহেতু মই বেছি নেচুৰেল বস্তুতে বিশ্বাস কৰোঁ। বাহিৰা আপোনাৰ কিনা বস্তুত মই ইমান এটা নলগাওঁ, খুব যোনটো বাধ্য আৰু নলগালে নহয় তেনেকুৱাবোৰহে মই লগাওঁ। আজি মই সেয়েহে ভাবিলোঁ দেখাই লওঁ ভিডিঅ'টো, বাৰু চাই থাকক, বেছি কথা আৰু নাপাতো, ভিডিঅ'টোতে আহোঁ আৰু চাই থাকক মোৰ ভিডিঅ'টো। এয়া হৈছে গাখীৰ, চুজি, যোনটো আমি ঘৰত খোৱাত লগাওঁ, খাওঁ আমি, কিবা কিবি মিঠা আইটেম বা যিকোনো নিমখীয়া আইটেমো বনাই খাওঁ, কিন্তু এইবোৰ মুখতো লগাব পাৰি, আমি স্ক্ৰাব হিচাপে কাম কৰে এয়া। আজি মই আপোনালোকক কৰিয়ে দেখাই দিছোঁ স্ক্ৰাব। আপোনালোকে এই নাকৰ গুৰিত এইবোৰত কেতিয়াবা কিছুমানে কৰিবলৈ থৈ দিয়ে, মানে থাকি যায়, আৰু এইবোৰত কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ নাকৰ গুৰি মানে বহুতো মলি লেতেৰা জমা হৈ থাকে, সেই লেতেৰাবোৰ আমি হয়তো দেখাও নাপাওঁ। এইদৰে স্ক্ৰাব কৰি কিনে আমি নাকৰ গুৰিবোৰ চাফা কৰি থাকিব লাগে। কিছুমানৰ এইদৰে নাকত ক'লা ক'লা স্পট পৰি যোৱাও দেখা যায়, এইদৰে স্ক্ৰাব কৰি থাকিলে সেই ক'লা স্পটবোৰ নাইকিয়া হৈ যায়। স্কিনত যেতিয়া স্ক্ৰাব কৰা হয় বা মাস্ক স্ক্ৰাব কৰা হয় বা মাছাজ কৰা হয়, তেতিয়া মানে খুব জোৰকৈ স্কিনত মানে হেঁচা দি হাত বা আঙুলি তেনেকৈ নকৰিব, তেনেকৈ কৰিলে আমাৰ স্কিন ঢিলা লুজ হৈ যায়, তলফালে ওলমি পৰিব। একদম হালকা হাতৰ আঙুলি হালকা প্ৰেছাৰেৰে কৰিব। অলপ শুকান হৈ গৈছে, এতিয়া মই আৰু অলপ গাখীৰ এড কৰিলোঁ। শুকান হ'বলৈ নিদিব, শুকান হ'লে তাৰমানে বেছি প্ৰেছাৰ পৰি কিনে বেয়াহে হ'ব স্কিনত। অলপ পানী বা গাখীৰ এড কৰি কিনে আপোনালোকে কৰিব। অলপ পানী লৈ ল'ব, নহ'লে গাখীৰ এড কৰি কিনে কৰিব, শুকান হ'ব নিদিব স্কিন।
ৰাউণ্ডকৈ ঘূৰাই ঘূৰাই কৰিব স্কিনত। এতিয়া মই ৱাছ কৰি আহোঁগৈ। এইদৰে 10-15 মিনিটমান কৰিলেও হয় স্ক্ৰাব। এয়া দাইল আৰু বেচনৰ মাস্ক। এইদৰে এই মাস্কটো 15 মিনিটমান ৰাখিলেও হয়, কিন্তু আপোনালোকে চকুৰ গুৰিত নলগাব মাস্ক। এনেদৰে গোটেই মুখখন কভাৰ কৰি দিব। এইদৰে ৰাখিব। আপোনালোকে এই মাস্কটো 15-20 মিনিটমান ৰাখিলেও হয়। তাৰপিছত এৰুৱাই দিব, ৱাছ কৰি ল'ব। তাৰপিছত অইলি ক্ৰীম এটাৰে অইলি ক্ৰীম মানে মুখত অলপ লগাই ল'ব। যিহেতু অলপ শুকান হ'ব, অলপ টানি ধৰিব পাৰে, অইলি ক্ৰীম লগাই ল'ব। এইদৰে সপ্তাহত আপোনালোকে 3 দিনমান কৰিলেও হয়। এইদৰে কৰি থাকিলে মানে স্কিন বহুত গ্ল' হয়। যিহেতু মই এতিয়া বহুত দিন হ'ল কৰাই নাই, ইমান ব্যস্ততাৰ মাজত কৰিবলৈ টাইমো নাপাওঁ, মন নোযোৱাই হৈছে। এতিয়া মই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আৰু একেবাৰে কৰিও লওঁ বুলি ভাবিলোঁ। চাই থাকক। মোৰ ভিডিঅ'টো কেনে লাগিলে বাৰু? যদি ভাল লাগিছে প্লিজ এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন, তেতিয়াহ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলত, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। ঠিক আছে বাৰু, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। চাই থকাৰ বাবে ধন্যবাদ।